নমস্কাৰ সকলোকে। আমি চিৰা লাৰু, মুড়ি লাৰু, তিলৰ লাৰু, মিঠৈ লাৰু বনাই খাইছোঁ। কেতিয়াবা আখৈ লাৰু বনাই খাইছোঁনে? নহ'লে আহকচোন এইবাৰ বিহুত আমি একেলগে আখৈ লাৰু বনাওঁ। তাৰ কাৰণে এয়া মই আখৈ লৈছোঁ। এয়া এপোৱা আখৈ আৰু লগতে এয়া মই লৈ লৈছোঁ গুড়। এই বাতিটো জোখেৰে মই এবাতি গুড় লৈছোঁ আৰু লগতে লৈ লৈছোঁ কেইটামান ৰঙা বাদাম। এতিয়া প্ৰথমতে মই গেছত কেৰাহীখন পাতি এই ৰঙা বাদামকেইটা যে লৈছিলোঁ, বাদামকেইটা কিছু সময় ভাজি ল'ম। আপোনালোকে বাদামখিনি তেলতো অকণমান তেল দিও ভাজিব পাৰে, মই কিন্তু শুকানেই ভাজি লৈছোঁ। এতিয়া মই বাদামখিনি ভাজা হৈ গ'ল। এতিয়া বাদামখিনি মই ধুনীয়াকৈ কাঢ়ি লওঁ। এতিয়া কেৰাহীত মই দি দিছোঁ গুড়খিনি। গুড়খিনি দিয়াৰ পিছত মই 2 চামুচমানৰ জোখৰ পানীও দি দিছোঁ যাতে গুড়খিনি সোনকালে গলি যায়। এতিয়া মই এনেদৰে লৰাই লৰাই গুড়খিনি ভালদৰে গলাই ল'ম। এই আখৈ লাৰুবিধ বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বহুত ভাল লাগে। এতিয়া এইফালে চাওক গুড়খিনি ধুনীয়াকৈ গলি আহিছে আৰু যেতিয়া সম্পূৰ্ণৰূপে গলি যাব তেতিয়া আৰু কিছু সময় আমি গুড়খিনি পগাই ল'ব লাগিব যাতে গুড়খিনি আঠা আঠা ভাৱ আহি যায়। আৰু আঠা হৈছে নে নাই চাবৰ কাৰণে বাতি এটাত এনেদৰে পানী লৈ লৈছোঁ আৰু গুড় এটোপাল এনেদৰে দি চাইছোঁ। যদি এনেদৰে গোটা বান্ধি আহে মানে গুড়খিনি ধুনীয়াকৈ পাক লৈ লৈছে, আঠা ভাৱ আহি গৈছে, এনেকুৱালৈকে পগালেই হ'ব। এতিয়া গুড়খিনি মই ভালদৰে আকৌ এবাৰ লৰাই দিছোঁ আৰু এতিয়া ইয়াত দি দিম এচামুচ জোখৰ ঘি। ঘি দিলে ইয়াৰ ফ্লেভাৰটো ভাল আহে, সেয়েহে মই ইয়াত এচামুচ ঘি দি দিছোঁ। যদি আপোনালোকে ঘি ভাল নাপায় তেতিয়াহ'লে নিদিয়াকৈও বনাব পাৰে। এনেকুৱাতে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এতিয়া গুড়খিনি ভালদৰে ঘিৰ লগত মিক্স কৰি দিয়াৰ পিছত এতিয়া ইয়াত মই দি দিম আখৈ। আখৈখিনি মই এনেদৰে কম কমকৈ দি গুড়খিনিৰ লগত ভালদৰে মিলাই যাম। একেলগে গোটেইখিনি দি নিদিওঁ, হয়তো গুড় কমি যাবও পাৰে, সেয়েহে এনেদৰে কম কমকৈ দি গুড়খিনিৰ লগত আখৈখিনি ভালদৰে মিক্স কৰি লওঁ। এয়া চাওক গুড়ৰ লগত আখৈখিনি ভালদৰে মিক্স কৰাৰ পিছত এতিয়া ইয়াত দি দিছোঁ ভাজি ৰখা বাদামকেইটা। বাদামকেইটা এতিয়া মই আখৈ আৰু গুড়ৰ লগত ভালদৰে মিক্স কৰি লওঁ। এয়া চাওক এইখিনি ধুনীয়াকৈ মিক্স কৰি লোৱাৰ পিছত এতিয়া আমি এইখিনি লাডু বান্ধিব লাগিব। এতিয়া এইখিনি এনেদৰে মিক্স কৰি মই কিছু সময়ৰ কাৰণে ৰাখি দিছোঁ যাতে হাতেৰে চুব পৰা হয়। আৰু যেতিয়া আমি লাডু বান্ধিম তেতিয়া হাতত অকণমান ঘি বা তেল সানি ল'ব। যদি ঘি তেল সানি পেলাই আপোনাৰ হাতত যদি লাগি লাগি আহিছে তেতিয়াহ'লে আপুনি হাতখন পানীত তিয়াই হাতখন মুচিও এনেদৰে লাডুকেইটা বান্ধিব পাৰে। এয়া চাওক মই এটা আপোনালোকক বান্ধি দেখুৱাইছোঁ। এনেদৰে মই গোটেইকেইটা লাডু ধুনীয়াকৈ বান্ধি ল'ম। যদি এনেদৰে লাডুকেইটা বন্ধা হয় হাতখন কেতিয়াও নুপুৰে। যদি আপোনালোকে এনেদৰে লাডু বান্ধি বান্ধি লাষ্টৰখিনি যদি টান হৈও যোৱা যেন পায় তেতিয়াহ'লে চিন্তা কৰিবলগীয়া একো নাই। তেতিয়া গেছত কেৰাহীটো উঠাই দিলে অকণমান গৰম হ'লে এইখিনি গলি আহিব আৰু আকৌ ধুনীয়াকৈ আপোনালোকে লাডুকেইটা বান্ধিব পাৰিব। সেয়া দেখিছে নহয়, মই আপোনালোকক আৰু এটা লাডু বান্ধি দেখুৱাইছোঁ। মই হাতখন পানীত তিয়াই হাতখন কাপোৰেৰে ভালদৰে মুচি লওঁ, তাৰপিছত আকৌ এনেকৈ লাডু বান্ধো। যদি এনেকৈ লাডু বন্ধা যায় তেতিয়া হাতত লাগি নধৰে। আপোনালোকেও এই প্ৰচেছটো এবাৰ ট্ৰাই কৰি চাবচোন। আৰু এয়া চাওক মই গোটেইকেইটা লাডু ধুনীয়াকৈ বান্ধি ল'লোঁ আৰু এয়া মোৰ আখৈ লাৰু ৰেডি হৈ গ'ল। এইবাৰ বিহুত আপোনালোকেও এনেদৰে আখৈ লাৰুবিধ বনাই চাবচোন। শেষত মোৰ আজি আখৈ লাৰু ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।